নমস্কাৰ, মই আজি চিঙিৰা বনাই দেখুৱাম। চিঙিৰা বনাওঁতে মই ময়দা লৈছোঁ 1.5 কাপমান। ইয়াতে মছলা লৈছোঁ, হালধি অলপ, ৰঙা জ্বালাৰ গুড়া, গৰম মছলা অলপমান, নিমখ, কালি জিৰা অলপমান, আদা বটা, পাঁচফোৰণ, ৰঙা জ্বালা, লগতে আছে আলু কেইটুকুৰামান মই সিদ্ধ কৰি লৈছোঁ গৰম পানীত। আগতে আলুৰ লগত আছে বাদাম সিদ্ধ কৰা আৰু পানী লাগিব। এতিয়া মই ময়দাখিনি লৈছোঁ। ডেৰ কাপমান ময়দা দি দিছোঁ। আজি মই প্ৰথমেই চিঙিৰা বনাইছোঁ, ইয়াৰ আগতে বনোৱা নাছিলোঁ। কালি জিৰা অলপমান, নিমখ অলপমান, ৰিফাইন অইল। দোকানত চিঙিৰা খাইছোঁ, কিন্তু মই মনতে ভাবি ল'লোঁ আজি মই ঘৰতে বনাই চাম কেনেকুৱা হয় বাৰু। এতিয়া পানী অলপ অলপ দি কেনে ময়দাখিনি মই ভালকৈ মাখি ল'ম। ভালকৈ মই হৈ গ'ল মোৰ মুখা ময়দাখিনি। আকৌ এনেদৰে ময়দাখিনি মই ভালকৈ মাখি ল'ম। ডাঙৰ ডাঙৰকৈ লাড্ডু কৰি লৈ ল'ম। দলি আছোঁ লাড্ডুখিনি। চাব পাৰিছে আপোনালোক। এনেকৈ চাকু দি মাজতে টুকুৰা কৰি ল'ম। হৈ গ'ল মোৰ ডলা। এতিয়া কেৰাহীত মই আলুখিনি অলপ ভাজি ল'ম। আলুৰ পুৰটো এনেকৈ বনাই কেৰাহীত মই তেলত একো বস্তু দিয়া নাছিলোঁ, অকল পাঁচফোৰণ অলপ কেইটামান দিছিলোঁ। নিমখ দিছোঁ,
অলপমান হালধি নিমখ দি কৰি অলপ ঘাটিম। এতিয়া মছলাখিনি দিছোঁ আদা, জিৰাৰ গুড়ি অলপমান, জ্বালাৰ গুড়ি অলপমান, গৰম মছলা, মিট মছলা অলপমান, আদা। মই তেল বেছি দিয়া নাছিলোঁ, অলপহে দিছোঁ তেল, বেছি তেল দিব নালাগে। আলুৰ লগত আছে বাদাম, একেলগত সিজাইছিলোঁ। এতিয়া মই তেলখিনি বনাই লওঁ ভালকৈ, আলুৰ তেলখিনি। জ্বালা দিছোঁ এটা, হৈ গ'ল। ইমান ধুনীয়া কালাৰ হৈছে। এতিয়া মই পেষ্ট কৰা আলুখিনি এনেকৈ ভিতৰত দিম। এতিয়া মুখখিনি এনেকৈ মোহৰাই ল'ম। হৈ গ'ল। এনেকৈ এটা এটাকৈ গোটেইকেইটা বনাই ল'ম। হ'ল, বনোৱা হৈ গ'ল। এতিয়া কেৰাহী ৰিফাইন অইলত মই তেলখিনি গৰম কৰাৰ আগতে হৈ আছিলে দি দিছোঁ। এটা এটাকৈ ওলটাই কেনে ভাজিম ৰঙাকৈ ভালকৈ। আমি সকলোৱে বজাৰৰ দোকানৰ মিঠাই দোকানৰ চিঙিৰা খাওঁ। আপোনালোকে এনেকৈ মোৰ নিচিনাকৈ ঘৰত বনাই খাব। ঘৰৰ বনোৱা বস্তুটো বৰ টেষ্টি হয়।
আৰু ভাল হয়, পৰিষ্কাৰ হয়। মোৰ নিচিনাকৈ ভালকৈ বনাই খাব, মই যেনেকৈ বনাইছোঁ। হোৱাৰ পিছত ভাল লাগিলে আপোনালোকে মোক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো লগত জড়িত হৈ থাকিব। নিজের গোষ্ঠীকে দেখে না, যত ভাল গোষ্ঠী হোক দেখে না, এ হয়ে গেল না। এই দেখেন প্রতি দেখাও, ইটের আলাদা তো দেখা যায় মোবাইল। হয়ে গেল, হয়েছে হয়েছে, হাত হাত হয়ে গেছে।